নমস্কাৰ, মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই এইকেইদিন আমাৰ পলাকবাৰীত মানে ৰাসত যে দোকান দিছোঁ, মই দোকানেই দেখুৱাই আছোঁ। আপোনালোকক ৰাসখন মই ভালকৈ দেখুৱাই নাই। তো আজি কেই নম্বৰ দিন হ'ল বা 15 তাৰিখৰ পৰা হ'লে আজি কেই তাৰিখ হ'ল? হা 8 দিন হ'ল। অঁ, আজি 8 নম্বৰ দিন। তো আজি হিচাপ কৰি আছোঁ আঙুলিত। মানে সেইটো আঙুলিত হিচাপ কৰি দিছোঁ। তো আজি ৰাসৰ 8 নম্বৰ দিন। তো আজি মই 8 নম্বৰ এইকেইদিন যিহেতু সময় পোৱা নাই, মইনো কি দেখুৱাম। তো আজি ভাবিছোঁ মই আপোনালোকক পলাকবাৰী ৰাসখন ভালকৈ একদম ধুনীয়াকৈ একদম আৰম্ভণিৰ পৰা মানে একদম গেটৰ পৰা গোটেইখিনি দেখুৱাম। বলক পলাকবাৰী ৰাস চাওঁ। এই চাব পাৰে আৰম্ভণি ইয়াৰ পৰাই কৰিলোঁ। মানে আৰম্ভণিটো দিছোঁ মানে কি ৰাসৰ লাইটিংবিলাক দেখুওৱা আৰম্ভণি কৰিলোঁ। আপোনালোকে মিউজিক ছাইডৰ পৰা আহিলে পাবই, দেখাই পাব। এইফালে তেল ডিপু পাৰ হৈ আপোনাৰ গেটখন পাব। এইবিলাক লাইট লগাইছে। এইখন গেট চাওক, ৰাম আছে ওপৰত, তলত আছে আপোনাৰ মন্দিৰ, ৰাম মন্দিৰ বুলিয়ে ক'লোঁ। ৰাম মন্দিৰ বৰ্তমান এতিয়া আপোনাৰ 6টা বাজিল। এতিয়া ইমান মানুহ নহয়, অকণমান ধৰক 7টা-8টা বজাৰ পিছতহে মানে কি মানুহ অহা ষ্টাৰ্ট হৈ যাব। আৰু এইবিলাক জেগাত থিয় দিব জেগা নোহোৱা হৈ যাব। পলাকবাৰী চাৰিআলি চকটো পালোঁ। এই চাওক, এইখন গেট পালোঁ আৰু এখন মেইন গেট বুলি নকওঁ, এখন আপোনাৰ সেই আহি কিনে সেই ৰামৰ গেটখন পাব, য'ত ৰাম মানে লাইটিং আছে তাতে। আৰু এইখন হ'ল আপোনাৰ ব্ৰিজখন নাপাওঁতে সেইখন গেটখন কি ধুনীয়া। এইটো হেৰি নেকি, মুকুট নেকি ন, কৃষ্ণৰ মুকুটটো? অঁ, কৃষ্ণৰ মুকুট। বাকী সেইখন ব্ৰিজখন দেখুৱাই আছোঁ ৰ'ব। এই মানুহবিলাক আহিছে আৰু এইখন হৈছে ব্ৰিজখনৰ ওপৰত দিয়া লাইটবিলাক ডেক'ৰেশ্যন। কাষত দোকান দিছে, এইবিলাক চেণ্ডেল দোকান। চাব পাৰে ব্ৰিজৰ ওপৰতে এইবিলাক দোকান বহিছে, সেইবিলাক চাব পাৰে। সেয়া টিকলু হাতী অকণ এইবিলাক কিমান? 3 পিছত 150। যি লওঁ जी लाओ 26। চাইছো এইটো গুহা। নমস্কাৰ, মোৰ নাম বিউটি নন্দিনী।
মিলা মিলা সেইটো সৰু চাৰ্কি সৰু বাচ্চাবিলাকৰ নাই সেইটো ডাঙৰটো হ'ল ডাঙৰ চাৰ্কি ডাঙৰবিলাকৰ কাৰণে सुषमा का दुकान है नुका चासो कितना बजे চাব পাৰে ডিছ ললো আমি তাকে এইবিলাক ধুনীয়া ধুনীয়া ওলাইছে ইয়া বিশ্ব দৰবাৰৰ আৰু বিশ্ব ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ জনাইছো पैसा लिए